পারছো লাইভ দিন নাকি এ না লাগে নাকি আপনার জিহে পারবো না তুমি মোক নাজানা বুলি ভাবিছি নেকি আজি মই লাইভ দিমেই এ যি কৰে কৰি থাকক আপোনাৰ কথা 1 2 3 স্টার্ট হয় নমস্কাৰ দৰ্শক বন্ধু আপোনালোকে ইতিমধ্যে গম পাইছে যে আজিৰ পৰা আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিক আৰম্ভ হৈছে আৰু আমি উপস্থিত আছো বৰ্তমান এখন পৰীক্ষা হলৰ সন্মুখত য'ত পৰীক্ষাৰ্থী উপস্থিত হোৱা পৰিলক্ষিত হৈছে কিন্তু ইতিমধ্যে পুলিচ বাহিনী উপস্থিত হোৱাই নাই আৰু এই তিনিজনেই হল পৰীক্ষাৰ্থী প্ৰস্তুতি কেনে ইমান সোনকালে আহিছে প্ৰস্তুতি খুব ভাল ঘৰত কিতাপ পঢ়ি থাকিব দিয়ে সেইকাৰণে অংকাৰে আহিল খুঁটি খুঁটি কৰি তামান লিখিছো মই তামান আপুনি তেনেকৈ কোনটা কৈ পৰে নপঢ়ো মই লেখোহে তামান তিতুই লিখিছো মই ৰাতিতুই ৱাহ আপুনি কি লিখিছে ইমান দেখা বলিছে কলে এ চাও আৰু চাও এয়া কি নকল শেষ দাদা আপুনিও পৰীক্ষা দিবলৈ আহিছে নেকি আপোনাৰ কিমান বয়স বছৰ কিয় মোৰ মুখত দাড়ি আছে নেকি নাই দাদা বুলি নহলে কিয় কৈছে আপোনাৰ দৰে পুৰা মানুহ এটা দাদা ক'লে ভাল লাগে নেকি মই ইয়াত পৰীক্ষা দিব নাহি তামোল বেচিব আহিম নেকি কি কথা কোৱাহে সাংবাদিক দৰে এটা জধা মূৰ্খক কোনে সাংবাদিকৰ চাকৰি দিলে দেখিলে ৰাইজ কিমান চকায়ও আপুনি যে পৰীক্ষা দিবলৈ আহিছে নকল চকল আনিছে কি জধা মূৰ্খ পাইছো নেকি নকল আনিম যে মই ব্ৰেণ্ডেড মানুহ হয় নকল ব্যৱহাৰ নকৰো জলিৰ মাৰ হয় পতঞ্জলি তই কৰিব পাৰো মই নকল নকৰো নিজৰ দমত পৰীক্ষা দিম নিজৰ দমত বাৰু ঠিক আছে পৰীক্ষাৰ বাবে আপোনাৰ প্ৰস্তুতি কেনে বঢ়িয়া বহুত বঢ়িয়া আজি আপোনাৰ তেনেহ'লে কিহৰ পৰীক্ষা আছে পৰীক্ষা ভাগ নেকি কি ভাবিছিল মই জানা চলি সব পঢ়িছো আহিলে হ'ল প্ৰশ্ন সব লিখিম আপুনি যে মেট্ৰিক পৰীক্ষা দিব আহিছে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত কি কৰিব মেট্ৰিক মই বৃত্তি জীৱহে আহিছো মেট্ৰিক পৰীক্ষা হোৱা নাই